এইকেইটা হ'ল মোৰ ঘৰৰ সম্পত্তি, এইটো হ'ল ৰেম্বো। গুড মৰ্ণিং এভৰিৱান, মই বিকাশ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিকাশ শইকীয়ালৈ। যিহেতু মই কৈছিলোঁ যে মই ডেইলি ব্লগ দিম, চ' আজি বেলেগ এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই দিনটো যিখিনি কৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আজি মানে অলপ সোনকালে উঠিলোঁ, মানে মই আজি 6টাতে উঠিলোঁ। মই আজি ব্ৰেকফাষ্টটো নেদেখুৱালোঁ, ব্ৰেকফাষ্ট কৰিলোঁ, কৰি অলপ দেৰি ৰখিছোঁ। এতিয়া লাহেকৈ জিম যাম, জিমৰ আজি অলপ এক্সাৰচাইজ দেখুৱাম ভাবিছোঁ মই। তাৰপৰা মানে বেলেগ কথা নাই আৰু, দিনটো যিমানটো পাৰোঁ ভালকৈ বনাবলৈ চেষ্টা কৰিম। ঠিক আছে, এতিয়া মই বিশেষ কথা নাপাতোঁ। মই ৰেডি হোৱা নাই এতিয়ালৈকে, মই জাষ্ট মানে খাই পেলাই আহিছোঁহে। টিপটপ মই জিমলৈ গৈ কথা পাতি আছোঁ। ঠিক আছে, ভিডিঅ'বিলাক চাব। আগৰ ভিডিঅ'টো ধুনীয়াই মৰম দিছে, ভাল লাগিছে চাই পেলাই। ঠিক আছে, বাই। হেল্ল' এভৰিৱান, এতিয়া মই জিমলৈ ওলাইছোঁ। মই বাইক ষ্টাৰ্ট দিছোঁ আৰু হা পঠিয়ালোঁ। ঠিক আছে এভৰিৱান, মই এতিয়া জিমলৈ ওলাই আহি আছোঁ। মোৰ ভাগৰ জিম ওচৰতে হয়, মই বহুত দূৰত নহয় বাৰু। আগতে ইভিনিং কৰিছিলোঁ, এতিয়া মই মৰ্ণিং যাওঁ। মৰ্ণিং গৈ বেছি ভাল লাগিছে প্ৰেক্টিছ কৰিবলৈ গৈ। ডেইলি ব্লগ দিম বুলি ক'লোঁ হয়, মেইন কথাটো হ'ল ডেইলি ব্লগ দিয়া অকণমান টান আছে। মই ৰিয়েলাইজ কৰিছোঁ ব্লগাৰবিলাকক, চেলুট যোনবিলাক ডেইলি ব্লগ দিয়ে। অকণমান কষ্ট আছে কণ্টেণ্ট ভাবিবলৈ। মোৰ ভাগৰ যিটো মটৰ ব্লগিং ছেটআপটো ইমান পাৰফেক্ট হোৱাকৈ নাই মানে এতিয়ালৈকে। মানে মই কিমান গোপ্ৰ'টোৰ মাইক এডপ্টাৰটো নাই মোৰ ওচৰত মানে, ত' মাইকটো ভইচটো ইমানো ক্লিয়াৰকৈ নাই অহা চাগে, কাৰণ বতাহ মাৰি আছে। লাহে লাহে ল'ম আৰু, যিহেতু ষ্টাৰ্ট কৰিছোঁহে। লাহে লাহে এটা দুটাকৈ বস্তু গোটাম। গোপ্ৰ' ল'লোঁ যিহেতু মাইকো ল'ব পাৰিম, এডপ্টাৰো ল'ব পাৰিম। পটককৈ ইনভেষ্ট কৰিব বেয়া লাগিছে, মই ল'ম। মাইক এডপ্টাৰ চব লগাই টিপটপ কৰিব লাগিব ব্লগিং। আজি হ'ল 14 আগষ্ট, আপোনালোকে চাই আছে ব্লগটো। কাইলৈ 15 আগষ্ট, সকলোকে ইণ্ডিপেণ্ডেন্স ডে শুভেচ্ছা জনালোঁ আগতীয়াকৈ। এতিয়া লাহেকৈ আমি ঘূৰিব পাৰিম আৰু, যিহেতু 16 আগষ্টৰ পৰা ইণ্টাৰ ডিষ্ট্ৰিক্ট খুলিব অসমত। ইণ্টাৰ ডিষ্ট্ৰিক্ট খোলা মানে ঘূৰিব পাৰিম, ধুনীয়াকৈ যাব পাৰিম বেলেগত। ভাবিছোঁ জেগা দুটামানত যাম বুলি, ওচৰতে ভাল এক্সপ্ল'ৰ কৰিম বুলি। তাকে কি হয় আৰু, খুলি লওক, নৰ্মেল হওক, যাম ন। এটোপাল দুটোপালকৈ বৰষুণ পৰিছে, ডাঙৰকৈ নিদিলে হয় আৰু, মটৰ ব্লগিং কৰি থাকোঁতে নিদিলে হ'ল। চব ৰাইডাৰে চাগে 15 আগষ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে, 15 আগষ্টৰ ৰাইডৰ কাৰণে। আমিও এফালে যোৱা কথা আছে, এতিয়া যোৱাটো হয়নে নহয় কাইলৈহে ঠিক। মানে আহোঁতে মই এতিয়া শ্বৰ্টকাট দি আহিলোঁ, এইটো মেইন হাইৱেটো এইটো। ঠিক আছে, পামগৈ আৰু, বেছি দূৰ নাই, পাই গ'লোহি জিম লাহেকৈ। মই আহি ফাইনেলি জিম পালোঁহি। আজি মোৰ এক্সাৰচাইজ আছে বেক আৰু বাইচেপ মাৰিম। পুছ পুল মানে ৰুটিনখন ফ'ল' কৰি আছোঁ। মানে সময় এইটোৱে আমাৰ জিম হয়, এটা সত্ৰত আছে গোলাঘাটৰ। মই ইয়াতে বেছি দিন হোৱা নাই অহা, 3 মাহমান হৈছে ইয়াতে অহা, কিন্তু লকডাউন বুলি মাৰিবই নাপালোঁ। এতিয়া ষ্টাৰ্ট কৰিছোঁ লাহেকৈ। মানে আজি মই অকণ সোনকালে আহিলোঁ, মানে এতিয়া 7টা বাজিছে। এতিয়া মানে জিমত মানুহ এতিয়া নাই, আহিব আৰু লাহেকৈ মানুহবিলাক। সোনকালে আহিলোঁ যিহেতু ভিডিঅ' বনাবলৈ আছিলে। ঠিক আছে, ভাইটি এটা পাইছিলোঁ, তাকে কেমেৰাত ধৰিব দিলোঁ। ঠিক আছে, মই এক্সাৰচাইজটো কৰি লওঁ, কৰি পেলাই দিনটোত আজি বহুত কিবা কিবি প্লেন নাই, যিখিনি আছে দেখাবলৈ চেষ্টা কৰিম। বাই বাই। Christmas,
এভৰিৱান, মই এতিয়া জিমৰ পৰা আহি আছোঁ লাহে লাহে। আজি পূৰা তাগৰা এক্সাৰচাইজ কৰি দিলোঁ। পূৰা মই ঘৰলৈ গৈ আছোঁ আৰু মিহিকৈ। হে এভৰিৱান, মই জিমৰ পৰা আহিলোঁ। জিমৰ পৰা আহি একদম খানা চানা খাই ধুনীয়াকৈ শুলোঁ। এতিয়া কেইটা বাজিলে? এতিয়া 1টামান বাজিছে। এতিয়ালৈকে ক'তো মই আজি ওলাই যোৱা নাই। তাৰপৰা ভাবিলোঁ ভিডিঅ'টো কণ্টিনিউ কৰোঁ ন। আজি মোৰ চিনাকি কৰি দিওঁ ৰ'ব। মোৰ ভাগৰ সম্পত্তি 3টা আছে মানে। মোৰ মেইন মানুহ আমাৰ ঘৰৰ, সিহঁতক চিনাকি কৰি দিছোঁ। তেতিয়া আপোনালোকে মোৰ ব্লগত মাজে মাজে দেখি থাকিব। এইকেইটা হ'ল মোৰ ঘৰৰ সম্পত্তি। এইটো হ'ল ৰেম্বো। হাই ৰেম্বো। হেই ৰেম্বো। এইজনী হ'ল ডলি। হাও ডলি। এয়া কুকি। এটা পোৱালি হেন দুটা। অ'কে অ'কে অৰে অ'কে। এইজনী হ'ল ডলি, হ'ল কুকি। এই 3টা আমাৰ ঘৰৰ ফেমিলি। মাজে সময়ে দেখি থাকিব আৰু মোৰ ব্লগত। তাৰপৰা বাকী কণ্টিনিউ ভিডিঅ' দিম বুলি কোৱাৰ কাৰণে মই ভিডিঅ' বনাইছোঁ। আজিৰ দিনটোত ক'তো ওলাই নগ'লোঁ মানে। যদি গ'লোঁ হয়, এতিয়াও সময় আছে বাৰু, 1:30 বাজিছেহে। যদি মই ক'ৰবাত যাওঁ নিশ্চয় ভিডিঅ' বনাম ন। বাকী আৰু কি দেখাম? সৰুকৈ খেতি অকণমান কৰিছোঁ, চাব নেকি? দেখাইছোঁ ৰ'ব। মই দিছোঁ দেই, এয়া জিকা। জিকা আমাৰ ঘৰত জিকা লাগিছে। জিকা এইবিলাক মাজে এডালত লাগি আছে। এইটো এটা জিকা, এইটো ছিঙিবলৈ হৈছে আৰু। জিকা কুকি চাইড। এইফালে কোমোৰা লাগি আছে ঘৰত। এইফালে জাতিলাও লাগিছে। সিমানেই আৰু। যিহেতু ঘৰত আছোঁ, ক'তো ওলাই চলাই যোৱা নাই, বেলেগ এক্সট্ৰানো কি দেখুৱাম ন। চাই থাকিব মোৰ ভিডিঅ'বিলাক, এনেকৈ আপোনালোকে মৰম দি থাকিব। কাইলৈ যিহেতু 15 আগষ্টৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছোঁ। হয়তো 15 আগষ্টত মই ক'ৰবাত যাম ধুনীয়াকৈ ৰাইড তাত। নেক্সট ব্লগ 16 আগষ্টত চাবলৈ পাব। 15 আগষ্টৰ দিনা নিদিওঁ। ঠিক আছে তেতিয়াহ'লে যদি মই কণ্টিনিউ কৰোঁ ভিডিঅ'টো, মই আৰু কিবা শ্বুট কৰোঁ দিম, নহ'লে আৰু বাই বাই। হে এভৰিৱান, দিনে বেয়া বুজিছে। বৰষুণ দি দিলে নহয়। এয়া বাহিৰত বৰষুণ দি আছে। ওলাই নগ'লোঁ আৰু, কিন্তু বৰ ধুনীয়া চিনেমা এখন চালোঁ, শ্বেৰশ্বাহ। সিদ্ধাৰ্থ মল্হোত্ৰা ফিল্মখন। মই ভবা নাছিলোঁ যে চিনেমাখন ইমান ধুনীয়া হ'ব বুলি। চালোঁ, আল্টিমেট বে। বহুত ধুনীয়া চিনেমা দেই। আপোনালোকে চাব পাৰে দেই চিনেমাখন। মানে ইণ্ডিয়ান আৰ্মি ছুপাৰ হিৰ' ক'ব পাৰি আৰু। শ্বেৰশ্বাহ ভাল লাগিলে চাই পেলাই। চকু পানী ওলাই গ'ল। আপোনালোকে নাই চোৱা যদি চিনেমাখন চাব, বহুত ভাল লাগিলে মানে। ঠিক আছে ভিডিঅ'টো মই দীঘল নকৰোঁ আৰু, কাৰণ এতিয়া যিহেতু বৰষুণ দিছে, ওলাই চলাই যাব নোৱাৰোঁ। ইয়াতে সামৰিলোঁ। নেক্সট ব্লগত কথা পাতি আছোঁ। বাই বাই।